Hello guys, নমস্কাৰ, welcome back to my YouTube channel. মোৰ YouTube চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ সমাজৰ দাদাৰ ল'ৰাৰ বিয়া। এতিয়া দৰাক তেল হালধি লগোৱা নিয়ম হৈ আছে। কেনেকেনো আমাৰ নিয়মবোৰ হয় আপোনালোকে শেষলৈকে চাই থাকক। এইজনী মোৰ মা হয়, দৰাক হালধি লগাই আছে। আৰু মা হালধি লগোৱাৰ পিছত ময়ো দৰাক হালধি লগাই ল'লোঁ। এতিয়া তেল হালধি লগোৱা শেষ হ'ল। এতিয়া দৰাক বৌহঁতে কোচত লৈছে। এতিয়া কোচত লৈ পেলাই দৰাক নচুৱাব, লগতে আমিও নাচিম। কইনাক তেল হালধি লগাই আছে। কেনেকে দেখাইছে অ মা, পুরা হালধি লাগ গৈছে মাক। তেল হালধি লগোৱা সময়ত মোক মাক চবকে হালধি লগাই দিছে। চাওকচোন কি কৈছে। মায়ে ভাত বনোৱাৰ কাৰণে যোগাৰ কৰি আছে ভিতৰত। মোৰ চাহৰ কাপটো পৰি থাকিল, মোক মায়ে চাহ বাকি দিছিলে, চাহৰ কাপটো। চাহ কি কৰি আছা তোমালোক? কি বনাই আছা? চাহকণ খাই লোৱা, ইমান ঘৰৰ পানী পিয়াইছে লাগে। আজি দৰা কইনা ৰিচিপশ্যন। এইজনী মোৰ মা, ইমান ধুনীয়া লাগিছে ন মাক দেখিবলৈ। আৰু এইজনী মই।
একেবাৰে ধুনীয়াকৈ খাজি খাচি ওলাই আহিলোঁ ঘৰৰ পৰা আৰু এইটো মোৰ দাদা হয় এতিয়া বিয়াৰ সময় হৈছে দৰাক ভিতৰত সজাই পেলাই উলিয়াই আনিছে আকৌ এজনী দৰাৰ বৌ হয় Jual bisa. Lihat tuh suasana. Rekod. হেল্ল' গাইজ গুড মৰ্ণিং আজিলৈ ইমানেই আছিল ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক